আপুনি যদিহে এগৰাকী মাতৃ বা আপুনি এগৰাকী পিতৃ আৰু যদিহে আপোনাৰ ঘৰত পঢ়ি থকা সন্তান আছে তেতিয়াহ'লে এই ভিডিঅ'টো আজি আপোনাৰ বাবে। আপোনাৰ সন্তানটিৰ বাবে আজি মই দুটা আসন দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ পেজত ছেভ কৰি থব। প্ৰথম আসনটো দেখুৱাব বিচাৰিছো। প্ৰথম আসনটো কৰিবলৈ আপোনাৰ সন্তানটোক থিয় হ'বলৈ দিব ভৰি দুখন লগ লগাই। আসনটোৰ নাম হৈছে বৃক্ষাসন। এতিয়া প্ৰথমতে সোঁ ভৰিখন আনি বাওঁ ভৰিখনৰ ঠাইটোত ৰাখিব। লাহেকে হাত দুখন চাইডলৈ মেলি দিব। এতিয়া লাহেকে দুইখন হাত ওপৰত নমস্কাৰ কৰিব। সন্মুখৰ ফালে এটা পইণ্টত চাই বেলেঞ্চ কৰিব। প্ৰথম অৱস্থাত 10 ছেকেণ্ড। 1 2 3 4 5 6 7 8 9 10। লাহে লাহে দুইখন হাত নমাই দিম আৰু লাহেকে ভৰিখন নমাই দিম। সোঁফালে কৰিলে ঠিক তেনেকৈ বাওঁ চাইডতো কৰিব। 10 ছেকেণ্ড প্ৰথম অৱস্থাত। লাহে লাহে ইয়াৰ সময় বঢ়াই 1 মিনিটলৈকে এই আসনটো কৰিব পাৰিব। এই আসনটোৰ দৈনিক অভ্যাসে আপোনাৰ সন্তানটিৰ কনচেন্ট্ৰেশ্যন বঢ়োৱাত সহায় কৰিব, অৰ্থাৎ মনোযোগ বৃদ্ধি কৰাত সহায় কৰিব। এতিয়া আগবাঢ়িছো 2 নম্বৰ আসনটোলৈ। 2 নম্বৰ আসনটো কৰিবলৈ ধুনীয়াকৈ আমি বজ্ৰাসনত বহিব লাগিব। প্ৰথমতে আপোনাৰ সন্তানক এইদৰে বজ্ৰাসনত বহিবলৈ দিব। আসনটোৰ নাম হৈছে উষ্ট্ৰাসন। প্ৰথমতে জানো আসনটো আমি কেনেকৈ কৰিম। বজ্ৰাসনত বহি লাহেকে আঁঠুটোৰ ওপৰত থিয় হ'ম। আঁঠু দুটাৰ মাজত 1 ফিট গেপ ৰাখিম। হাত দুখন আগলৈ দিম। এতিয়া সোঁ হাতেৰে সোঁ ভৰিৰ গেৰুৱাত ধৰিম আৰু বাওঁ হাতেৰে বাওঁ ভৰিৰ গেৰুৱাত ধৰিম। লাহে লাহে উশাহ লৈ লৈ কঁকালটো আগলৈ ঠেলি দিম আৰু 10 ছেকেণ্ড আসনটোত উশাহ নিশাহ স্বাভাৱিক অৱস্থাত ৰখি দিম। 1 2 3 4 5 6 7 8 9 10। পুনৰ উশাহ এৰি এৰি আগৰ অৱস্থালৈকে উভতি আহিম। লাহেকে বজ্ৰাসনত বহি দিম। এই উষ্ট্ৰাসন আসনটোৱে আপোনাৰ সন্তানটিৰ মেমৰি পাৱাৰ ইনক্ৰিজ কৰাত সহায় কৰিব, অৰ্থাৎ আপোনাৰ সন্তানটিৰ মনত ৰখাৰ শক্তি বৃদ্ধি কৰিব। যদিহে আপুনি এই দুটা আসন দৈনিক আপোনাৰ সন্তানটিক অভ্যাস কৰায় তেতিয়াহ'লে এই দুটা বেনিফিট আপোনাৰ সন্তানটিয়ে লাভ কৰিব। আন এটা ভিডিঅ'ৰ সৈতে লগ পাম।